বান্ধৱীসকল কি খবৰ আজি মই এটা নতুন মিনি ব্লগ লৈ আহিছোঁ আপোনালোকলৈ আজি যিহেতু মোৰ ভাগিনৰ অন্নপ্ৰসন্ন আছে সেইবাবে ভাগিনৰ ঘৰলৈ গ'লোঁ আৰু ভাগিনক কোচত ল'লোঁ কোচত লোৱাৰ পাছতে মোক দিলে পায়স অকণমান দিছিলে যিহেতু তাক নিয়ম কৰিবলৈ সেইবাবে মই তাক প্ৰথমতে খুৱাই ল'লোঁ নিয়ম কৰোঁতে যিহেতু মই তাক খুৱাব নাপালোঁ সেইবাবে মই দেৰিকৈ আহি মই তাক খুৱালোঁ আৰু ময়ো অকণমান খাই ল'লোঁ আৰু এয়া ভণ্টিয়ে খাই আছে দেখিছেনে বাৰু ভণ্টিটো পূৰা খায় আৰু দেই পায়স খাই ভাল পায় আৰু ভাগিনৰ লগত অকণমান খেলিলোঁ দুয়োটাই ভাল লাগিল যিহেতু আজি তাৰ অন্নপ্ৰসন্ন পাতিছে সেইবাবে তাৰ আজি হাঁহিয়ে গৈছে না মুখৰ পৰা ইমানে ধুনীয়াকৈ হাঁহি আছে নহয় ল'ৰাটো মৰমেই লাগিছে পাই আৰু মোৰ ভিডিঅ'টো যিহেতু এইটো নতুন আপোনালোকে যদি ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এয়া অন্নপ্ৰসন্নত আমি এয়া